মোৰ বৰ ভোক লাগিছে হেৰৌ বোলো জহনি যাই কি ঘূৰি ফুৰিবি আহি পেলাই কিবা বনাইছে নে যা নিজে বনাই নলও কিয় মই কি বনাব জানো নেকি তুমি বনাই দিব নোৱাৰা ঘৰত আপুনি মোবাইল আৰু ইনষ্টাগ্ৰাম চাই থাকিলে হয় নেকি অ বোলো হয়নে তই যে অনাবতে যে ৰিলছতে যে লাগি থাক যে মোৰটো যে ৰিলছতে সুমুৱাই দি যে থাক আৰু এতিয়া খোৱা সময়ত আহিবি মা কিবা এটা হ'লনে মা তুমি মোক কেইটামান ভাত বনাই দিব নোৱাৰা মই তোমাক ইমান কাম কৰি দিওঁ কি কাম নকৰোঁ মই তুমি চব কোবাৰ কাম কৰোঁ মই তুমি এটা ভাতৰ কাৰণে এনেকৈ কৈছা মোৰ টোপনি ধৰিছে মই একো কৰিব নোৱাৰোঁ যি মন যায় তাকে খাই থাকোঁ তহঁতৰ কি মই চাকৰ নেকি তহঁতে খালি ৰিলছত লাগি থাকিবি ফেচবুকত লাগি থাকিবি আৰু মই তহঁতক বনাই বনাই খাম নিজে যি মন যায় তাকে বনাই খালে খালে নাই মই যাওঁ এই ভগৱান আজি মানে ময়ে বনাব লাগিব দেই ইমান মানে এই পাকঘৰটোতো আকৌ একোৱেই নাথাকে নহয় ফ্ৰিজডালতো এনেই খালী হৈ থাকে পানী বটলডালো নাথাকে অ' হেল্ল' মানে মোৰ মানে একো এটা বনাব পৰা নাই জমেট' নেকি বাৰু অৰ্ডাৰ এটা ল'বচোন মোৰ পিজ্জা বাৰ্গাৰখিনি অৰ্ডাৰ দি দিব মই এইটো ক'ত যে বেবেজীয়া পোষ্ট অফিচৰ ওচৰত ল'ম আহিব হা কিমান টকা হ'ল 350 অঁ হ'ব দিয়ক মই দি দিম আহক অঁ আহিলে নেকি ৰ'ব মই আহি আছোঁ অঁ ক'ৰ পালেহি মই বেবেজীয়াত আছোঁ আহক আকৌ অঁ বাইদেউ আপুনি নেকি অঁ লওক এইটো লওক হা মানে 350 হ'ল কিন্তু মানে অকণমান মানে লেট হোৱাৰ কাৰণে 340 টকা দিলেও হ'ব অ'কে এইটো লওক হ'ব দিয়ক মই যাওঁ এতিয়া পানী এগিলাচ পাম নেকি বৰ মানে পিয়াহ লাগিছে ৰ'ব দিছোঁ এগিলাচ লওক মা চোৱা মই আনিছোঁ খাবলৈ ৰাম এইবোৰ কি আনিলি বোলো হয়নে ঘৰতে পানী দিয়া ভাতখিনি আছিলে তাকে যদি আলু এটা পুৰি লৈ খালী হয় বাপেৰৰ পইচা থ'বলৈ জেগা নাই নহয় ন ক'ত থ'ম ক'ত নথ'ম হৈ আছে তোৰ মোক সেইবিলাক দেখাই মাথা গৰম কৰি নাথাকিবি এটা পিজ্জাইটো হয় ন কিনো হ'ল তোমাৰ গাত লাগি গ'ল যে কাৰ কেনেকৈ কথা ক যেতিয়া দুঠাপৰ লগাই দিম নহয় একেবাৰে চেলাই ফুৰিবি চৰটো খাই কেনেকুৱা লাগিল হা তুমি মোক এনেকৈ মাৰি শুন ৰচোন ময়ো বাৰু ছোৱালীজনীক ইমান জোৰচে মাৰিব নালাগিছিল আৰু হেৰা কি হ'ল ৰ'বা ছোৱালীজনীক মাৰিলোঁ তাই পিজ্জা অৰ্ডাৰ দিছিলে তোমাৰ পইচা থ'বলৈ নাই যে সেইটো পিজ্জা অৰ্ডাৰ দিছে 300 কিমান টকা লৈছে মোৰ পইচাহে তোমাৰ কিয় ইমান গাত লাগে ছোৱালীজনীক নামাৰিবা বুলি কৈছিলে নাই তাইক এটা বেমাৰ হৈ আছে বুলি তুমি নাজানা নেকি তাই ইমান ডাঙৰ বেমাৰ হৈ আছে তাইক যি কৰিব মন আছে সেইটোকে কৰিব দিবা বুজিলা কিন্তু আমাৰ যে পইচাৰ অভাৱ নাইকিয়া হৈছে আৰু দেই ছোৱালীজনী ওচৰলৈকে যাওঁ পাই দেহা মায়ে সদায় পাৰে মোৰ চুলিটো সদায় ধৰে মোক কাপোৰ ধুৱাই মোক ঘৰত চব হাত বনোৱাই সেইকাৰণে আজি বোলো মই ইমান কাম কৰিব নোৱাৰোঁ সেইকাৰণে মই আজি জমেট' অৰ্ডাৰটো দিলোঁ কিন্তু মায়ে দেখি পালে খং উঠিল আৰু মায়ে এইবিলাক মিছা কথা কৈ থাকে কাৰণ মা মোৰ নিজৰ মা নহয় চতেলি মা যেতিয়া আপুনি কিয় বিয়া পাতিছিল এতিয়াহে মজা লাগিব এতিয়া মই চবকে বাদলালো চাই থাকিবি মা তুমি মোক বহুত দুখ দিছা এতিয়া মোৰ সুখৰ দিন তোমাৰ দুখৰ দিন ৱাও মনে মনে চাই থাকো কিনো হৈ থাকে তুমি ছোৱালীজনীক ইমান মাৰি পেলাই তোমাৰ কেনেকৈ সাহস হ'ল কি মই কিয় মাৰিলোঁ কিয় আপুনি মিছা কথা কৈছে কোনে আপোনাক ক'লে মই নকওঁ একো কোনে আপোনাক ক'লে হেই তুমি এখন ঘৰৰ পৰা ওলাই যোৱা তুমি মোৰ ছোৱালীজনীক ভালকৈ ৰাখিব নোৱাৰা তুমি এজনী কাম চতেলি মা মোক বেলেগে দৰকাৰ নাই মই নিজে মোৰ ছোৱালীজনীক ধুনীয়াকৈ ৰাখিব পাৰিম তুমি যোৱা তুমি এনেও মোৰ ঘনী নহয় আৰু শুনা মোৰ নিজৰ ঘনীজনী এতিয়া মৰিব পাৰে কিন্তু মই তাইক এতিয়াও ভাল পাওঁ বুজিলা যোৱা তুমি হ'ব দিয়ক নহ'লে আপুনি মোক যদি ইমানেই বেয়া পায় মই ঘৰৰ পৰা আজিয়ে ওলাই যাম আজিয়ে কেতিয়া ওলাই যাম মই তাইক কিন্তু ইমান অত্যাচাৰ নকৰোঁ মই তাইক বহুতেই ভাল পাওঁ কান্দি দেখুৱালে চব নহয় মই জানো তুমি ইমান মিছা কথা কোৱা মোৰ ছোৱালীজনীৰ ওপৰত মোৰ বিশ্বাস আছে যা আৰু থাকিব নালাগে তই বহুত দিগদাৰ কৰিছ হ'ব দিয়ক মই যাওঁগৈ
years later. পাপা ও পাপা কি হল কোৱা দে হা মই পাৰ্টিলে যাও পাপা তুমি মানে ঘৰত থাকিবা হা অকমান লেট হ'ব মানে 12টা বজামান হ'ব হ'ব দিয়া যোৱা দেখা সোনকালে আহিব ট্ৰাই কৰিবা হ'ব দিয়া যোৱা বাই পাপা পইচাটো দিব লাগে ওকে ৰ'ব মাতিছো মা তুমি কোপা আহিল পইচাটো দিয়া লক বৰুণ যাও বলা ব'লা মাথাটো ইমান বিষ হৈ আছে মাথাটো ঘূৰা নিচিনাও লাগিছে তোমাৰ কি হৈছে হেল্ল' ডক্টৰ আপুনি হে ডক্টৰ আপুনি বহুত ভাল সময়তে ফোন কৰিছে মই ভাবি আছিলোঁ আপোনালৈ ফোন কৰিম বুলি আহকচোন মোৰ মানে পাপাৰ কি হৈছে মই বুজি পোৱা নাই কিবা এটা হৈছে তেখেতে মই যেতিয়া আহিছোঁ মই ক্লাবলৈ গৈছিলোঁ ক্লাবৰ পৰা যেতিয়া আহিছোঁ তেখেতে এখন পৰি আছে তলত আহকচোন পটককৈ বেটা মই এইটো চাই আছোঁ ৰ'বা পাপাক মই এইটো গৈ পেলাই দুখ লাগিছে যে তোমাৰ পাপা আৰু এইখন দুনিয়াত নাই তুমি মিছা কথা ক'লা মোক এয়াই তোমাৰ ভাল পোৱা আছে পাপা প্লিজ উঠি যোৱা 12 years later মা তুমি এইটো দিনতে সদায়কে কানা মৰা নটিচ কৰি থাকো এইটো দিনত দেহা এইটো দিন ক'বতো তোমাক নালাগিছিল তথাপিও কৈ দিওঁ আৰু তুমি সদায় কনফিউজনত কিমান দিন থাকিবা এইটো দিনত তোমাৰ কাকা মৰিছিল আৰু সেইটো কথা মনত পেলালে মোৰ আজিও বহুত দুখ লাগে কাম নাই আৰু কিছুমান অলপতে কথা কিছুমান উলিয়াই ল'ব ল'ৰাটো মোক শেষ কৰিবগৈ এইবিলাক কথা উলিয়াই নল'বি মই কৈ দিছোঁ পাপা তুমি মাক এনেকৈ কিয় কৈছা তোমাৰ যদি হেৰি পাপাক এনেকৈ ক'লেহেঁতেন তুমি ভাল পালাহেঁতেন হা মইতো বহুত বেয়া পাইছোঁ বেটা তুমি তোমাৰ কাকাক এনেকৈ ক'ব পৰা হ'লা হা এইবিলাক বহুত বেয়া কথা মাকৰ লগত থাকি থাকি পুতেকো বেয়া হৈছে বহুত মাকৰ পৰা আঁতৰাবহে লাগিব আৰু ল'ৰাটো সোনকালে বেয়া হ'ব নহ'লে কিনো ভুল কৈছে কচোন বাৰু ঠিকেইতো কৈছে নিজৰ ইয়াত হোৱা হৈ তাই বাপেক মৰিছে বহুত বেয়া লাগে দেচোন দুখৰ কথা এইবিলাক তই নুবুজিবি
তোৰতো মাৰ এজনীও আছে তোৰ মাৰ এজনী আছে কিন্তু তাইতো মোক এৰি থৈ গ'ল তই এইবিলাক দুখ বুজি নাপাবি আপুনি মোক বাৰু কিয় এনেকৈ কয় আপোনাৰ লগত এনেকুৱা হোৱা নাই যে আপুনি বুজি নাপায় আপোনাক কিবা এটা ক'লে আপোনাৰ গাতে লাগি যায় হে হৰি আজি ইয়াৰ কি হৈছে মা পাপাই দেখোন ইমান কাজিয়া লাগি আছে কাকাইও ইমান কান্দি আছে হ'ব আমি এতিয়া দূৰৰ জেগাত ফুৰিব আহিছোঁ অকণ ভাল ভালে থাকা এতিয়া ফটো উঠাব লাগে আৰু তুমি এতিয়া নিজৰ পুৰণা দিনবিলাকৰ কথা মনত পেলাই থাকিবা হ'ব আৰু তুমি মোৰ দেউতাকো কন্দুৱাইছা পুতেকো চকত ৰাখিছা নিজেও কান্দি আছা হ'ব দিয়া ময়ো এতিয়া অলপ অলপ বুজি পাইছোঁ মোৰো দুখ লাগে এতিয়া তোমাৰ কথা ভাবিলে তুমি বহুত মানে দুখত থকা নিচিনা লাগে আজিকালি এতিয়া তুমি মোৰ যেতিয়া দেউতাক কন্দুৱাইছাই এইটো কথাটো মানে বহুত দুখ লগা মোৰ নিজৰ ভাবিয়ে তেনেকুৱা লাগিছে হ'ব চৰি সিবছৰৰ পৰা আমি তোমাৰ দেউতা আৰু মাৰ শ্ৰাদ্ধ পাতিম কি কোৱাহে মোৰ মা মৰা নাই নহয় তোমাৰ নিজৰ মা যদিতো মৰিল হ'ব দে বোপাইহঁত তহঁতে অলপ মনে মনে থাক আজি আমি ফুৰিব আহিছোঁ চবে ভালে কুশলে থাকিলেই হ'ল আৰু এইবিলাক কথা ভাবি নাথাকিবি আৰু হ'ব দে ল'ৰাটো মনটো দেখিছোঁ নাই সি চকতে আছে অথনিৰ পৰা হ'ব কাজিয়া কৰি নাথাকিবি এতিয়া 95 years later all die